নমস্কাৰ বন্ধুসকল আপোনালোকে ইতিমধ্যে চাগে পাঠান ছবিখন চালে আৰু বহু তৰ্ক বিতৰ্ক কৰি একদম ফ্ৰীতে প্ৰচাৰ কৰি দিলে এখন সুপাৰ হিট কৰি দিলে আপোনালোকে কিন্তু আমাৰ নিজৰ অসমীয়া সিনেমাবিলাকৰ কাৰণে বাৰু আপোনালোকে তেনেকুৱা কিয় নকৰে কিয় প্ৰচাৰ নকৰে কিয় এই অসমীয়া সিনেমাবিলাকক লৈ আপোনালোকে চৰ্চা নকৰে শীতল মাছ আনিছো মজা হৈছে এই ভয়ক আপুনি জয় কৰিব লাগিব নমস্কাৰ ঘৰত কোনোবা আছে নে বাইদেউ একলাই থাকে কইলাম খালি খালি নিশ্চয়ই আর কিবা উদ্দেশ্য আছে এটা তো দেখলাম না ফালাই গেল নাকি হ্যাঁ তোক যে কৈছিল কি ভাবিলি শুক্ৰবাৰে ৰিলিজ হ'বলৈ গৈ আছে এখন অসমীয়া সিনেমা অনুৰ দ্য আই অফ সানশাইন মঞ্জুল বৰুৱাৰ দ্বাৰা পৰিচালিত এই অনুৰ ছবিখন বাৰু আপোনালোকে চাবনে এই অনুৰ ছবিখন আমাৰ নিজৰ জেগাত নিজৰ ঠাইত এটা দৰ্শনী পাবৰ কাৰণে হাহাকাৰ কৰিব লগা হৈছে দৰ্শনী পায় নে নাই তাতো সন্দেহ আছে এনেকুৱা কিয় আপোনালোকে অসমীয়া হোৱাৰ কাৰণে এই অনুৰ ছবিখন চাব যাব নালাগে এটা আবেগত চাব যাব নালাগে কিন্তু মঞ্জুল বৰুৱা অসমৰ এজন বহুত প্ৰতিভাশালী ডাইৰেক্টৰ তেওঁৰ যদি আপোনালোকে কাম চাব বিচাৰে ইয়াৰ আগৰ সিনেমাখন চাব কানিন খুব সুন্দৰ সিনেমা আৰু খুব টেলেণ্টেড ডাইৰেক্টৰ হয় গতিকে তেওঁৰ অসমীয়া সিনেমা এখন আহি আছে অনুৰ শুক্ৰবাৰে ৰিলিজ হ'বলৈ গৈ আছে বাকি ক'ত কেনেকৈ শ্ব' পায় সেই বিষয়েতো এতিয়ালৈকে অৱগত হোৱা নাই কিন্তু শ্বৰ কাৰণে এই ছবিখনে যে বহুত হাহাকাৰ কৰিব লগা হৈছে পাঠানৰ কাৰণে আপোনালোকেতো পাঠানক পুৰা ছাপোৰ্ট কৰি ফ্ৰীতে প্ৰমোচন কৰি একদম হিট কৰি দিলে অকণমান অনুৰোধনৰ কাৰণেও আপোনালোকে কৰি দিয়ক সেই ছবিখনো আপোনালোকে চাওক নিশ্চয়কৈ এই ছবিখন চাই আপোনালোকে ডিসএপয়েন্টেড নহয় সেইখিনি বিশ্বাস এটলিষ্ট মঞ্জুল বৰুৱাৰ ওপৰত মোৰ আছে ৰাতি মোৰ নিজৰ ঘৰটোতে মোৰ কিবা এটা অদ্ভুত ভয় লাগে এই ছবিখনৰ কাস্টিং চালে আপোনালোকে গম পাব এই ছবিখনত অভিনয় কৰিছে ৰজত কাপুৰ বলিউডৰ অভিনেতা ৰজত কাপুৰ জাহানাৰা বেগম আৰু বলৰাম দাসে যিসকলে বলৰাম দাসক নাজানে তেওঁলোকে বলিউডৰ ছবি ওয়েলকাম হোম ছবিখন চাব তাত আপোনালোকে দেখা পাব বলৰাম দাসক তেওঁ যিটো কেৰেক্টাৰ তাত প্লে কৰিছে সেই কেৰেক্টাৰটোক দেখা পালে স্ক্ৰিনৰ ভিতৰত সোমাই একদম পিটিব মন যাব বলৰাম দাসক ইমানেই খতৰনাক এক্টিং কৰে মানুহজনে মোৰ খুবেই প্ৰিয় খুব ৰিয়েলিষ্টিক এক্টিং কৰে আপোনালোকে যদি ৰিয়েলিষ্টিক এক্টিং ভাল পায় তেতিয়াহ'লে বলৰাম দাসৰ এক্টিং নিশ্চয় ভাল পাব বাকি অনুৰ ছবিখনকো আপোনালোকে অকণমান ছাপোৰ্ট কৰক তেতিয়াহ'লে এনেকুৱা ভাল ভাল সিনেমা নিশ্চয় আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো আহিব অসমীয়া হোৱাৰ কাৰণে মই বাৰ কৈছোঁ অসমীয়া হোৱাৰ কাৰণে আবেগত এই ছবিখন চাব যাব নালাগে সঁচাকৈ এইখন ভাল সিনেমা হ'ব বুলি মই আপোনালোকক প্ৰতিশ্ৰুতি দিব পাৰে এখন ভাল ছবি হ'ব কাৰণ মই ইয়াৰ আগতে মঞ্জুল বৰুৱাৰ কানিন চাইছোঁ তেওঁৰ ডাইৰেকশ্যন তেওঁ যিটো বিষয়ক লৈ সিনেমা কৰে আপোনালোকে নিশ্চয়কৈ চাই ভাল পাব ডিসএপয়েন্টেড নিশ্চয় নহয় অভালৰ এই ট্ৰেইলাৰটোৰ বিষয়ে যদি ক'বলৈ যাওঁ অসমীয়া সিনেমা হিচাপে এই এটা খুবেই উন্নত মানদণ্ডৰ ট্ৰেইলাৰ হয় আপোনালোকে ট্ৰেইলাৰটো চাই যেনেকৈ ভাল পাইছে ছবিখনো চাই খুব ভাল পাব এখন সাসপেন্স ছবি হয় সাসপেন্স আছে থ্ৰিলাৰ আছে ইয়াত সেইখিনি ইতিমধ্যে মই ট্ৰেইলাৰটো চাই অনুভৱ কৰিছোঁ বাকী আপোনালোকে আপোনালোকৰ মতামত জনাব এই অনুৰ ছবিখন আপোনালোকে চাবলৈ যাবনে নাযায় বা এই অনুৰ ছবিখনক লৈ আপোনালোকে এক্সাইটেড হয় নে নহয় আৰু এনেকুৱা ধৰণৰ ৰিভিউ ভিডিঅ' চাই থাকিবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰক লাইক কৰক আৰু বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব